আজিৰ এই ভিডিঅ'টোত বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰা ৰিচা চেত্ৰীৰ বিষয়ে কিছু কথা আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰিয়েল নেম ৰিচা চেত্ৰী, ডেট অফ বাৰ্থ 22 জানুৱাৰী, প্ৰফেশ্যন এক্ট্ৰেছ এণ্ড মডেল। ৰিচা চেত্ৰীৰ ঘৰ উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈ চহৰত। বৰ্তমান তেওঁ ডিগবৈ চহৰতে থাকে। ৰিচা চেত্ৰীয়ে কাৰ্মেল স্কুল ডিগবৈৰ পৰা হাইস্কুল শিক্ষা আৰম্ভ কৰে। তাৰ পাছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰে। ৰিচা চেত্ৰীয়ে অভিনয় জগতত খোজ পেলোৱাৰ আগতে 2015 চনত এগৰাকী মডেল হিচাপে সাংস্কৃতিক জগতত ভৰি দিছিল। তাৰ পাছত ৰিচা চেত্ৰীয়ে অসমৰ জনপ্ৰিয় গায়ক বিদ্যাসাগৰৰ তাজমহল গানটোত পোনপ্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল। তাৰ পাছত অসমৰ জনপ্ৰিয় গায়ক ভৃগু কাশ্যপ আৰু আচুৰ্য বৰপাত্ৰৰ গীততো তেওঁ অভিনয় কৰিছিল। বৰ্তমান ৰিচা চেত্ৰীয়ে বেহাৰবাৰী আউটপোষ্টৰ ৰিচাৰ চৰিত্ৰত অভিনয় কৰি আছে। যদিহে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।